নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আমিও বৰ্তমান ভালে আছোঁ। আৰু বতৰটোহে কিবা হৈ আছে, এতিয়া বৰষুণ দিয়ে এতিয়া ৰ'দ দিয়ে, মানে দিগদাৰ হৈ যায়। কাপোৰ কানি ধুই মেলি দিয়াৰ পিছত আকৌ বৰষুণ আহে হঠাতে, আকৌ ৰ'দটো ওলায়, সেনেকুৱা কৰি আছে। আৰু এতিয়া মই বনাব লৈছোঁ ৰুটি। এইফালে তেল দি দিলোঁ, ৰিফাইন অলপমান দি দিছোঁ আৰু এইকেইটা ৰুটিকেইটা পুৰি লওঁ। তো বাকী আপোনালোকে চাই গৈ থাকিব শেষলৈকে ভিডিঅ'টো। কালি আমাৰ নাৰ্চাৰীলৈ মানে ফুল নতুনকৈ এটা আনিছে। আমাৰ নাৰ্চাৰীটো নাই হৈছিলে, মানে আপোনালোকক নাই দেখুওৱা আছিল। তো কালি আনিছে, আপোনালোকক দেখাম ফুলটো। আৰু এইফালে চাওক, আমাৰ মচন্দাজোপা ফুলিছে, মানে কেইবাজোপা এই লাইনটো গোটেইটো দিয়া আছিলে, কিন্তু এইজোপাই অকল বাচিছে, এজোপা ফুলি আছে। আৰু এইফালে এজোপা আছে, কিন্তু এইটো ফুল ধৰা নাই। আৰু নাৰ্জিকেইজোপা ইমান ধুনীয়াকৈ ফুলি আছে, চব সেইফালে এজোপা ফুলি আছে। আৰু কালি অনা ফুলটো আমাৰ নাৰ্চাৰীত যিহেতু নাই আছিলে, আৰু কালি প্ৰথম আনিছে। আৰু এজোপা আনিছে এইফালে চব, এইটো স্নেক প্লেণ্ট বুলি কয় এইটো, কালি আনিছে এইটো। আৰু এইফালে টাবত ধুনীয়াকৈ সাৰ চাৰ দি থৈ দিছে। আৰু আমি এতিয়া ওলাই আছোঁ ৰাজগড়লৈ যাবলৈ, আৰু ওলাই মেলি ৰেডি, মায়ে মই যাম। আৰু এই সৰু মোবাইলটোৰ কাৰণে চিম এখন উলিয়াব লাগে, আৰু বস্তু কেইটামান আনিব লগা আছে। আৰু এতিয়া সময়ো 2টামান বাজিলে, পটাপট গৈ থাকোঁ আৰু আপোনালোককো দেখাই গৈ থাকিম কি লওঁ কি নাই। দৰ্জাখন লগাই ল'লোঁ, মানে এইফালে মাও ওলালে, গাড়ী উলিয়াই লৈছে। আৰু সেইফালে দেখিছে ইমান বোকা হ'ল, 2 এদিন বৰষুণ দিওঁতে। আৰু এইফালে নংলাটোলৈ জপাই থৈ যাওঁ আৰু নংলা জপনা চব মাৰি হৈ গ'ল। আৰু আমি যাম এতিয়া, বলক। সোমাই যোৱা ৰাস্তাটো, আৰু এইফালে গ'লে পাব ধমন, আৰু এইফালে দুলীয়াজান নাহকটীয়া যাব পাৰে। আৰু এইফালে যাম আমি, এইফালে আছে মেইন ৰাস্তাটো। আমি পালোঁ এতিয়া মেইন ৰাস্তা, আৰু এইফালে গ'লে পাব আৰু এইফালে কাষতে আছে এটা শংকৰী নামঘৰ। আৰু আমি এতিয়া পাইছোঁহি ৰঙাগড়, পামগৈ আৰু ৰাজগড়। অলপ এইবিলাক ৰাস্তাবিলাক বেয়া কৰিছে, ডাম্পাৰবিলাকে দ গাঁত হৈ গৈছে। আৰু মানুহবিলাকে পাত ছিঙি আছে, ইমান ধুনীয়া লাগিছে চব। আমি পালোহি ৰাজগড় টাউন, আৰু কি কি লওঁ নলওঁ আপোনালোকক দেখাই গৈ থাকিম, চাই থাকিব ভিডিঅ'টো। চিমাখন উলিয়াই ল'লোঁ, আৰু এইফালে এতিয়া লৈ লাগে আমি টিপাল। আমিও আহি পালোহি বজাৰৰ পৰা, আৰু কি কি আনিলোঁ আপোনালোকক দেখাম ৰ'ব। আহোঁতে ভিডিঅ' কৰা নহ'লে। আৰু এইফালে আমি প্ৰথম দেখাইছোঁ, এইফালে মাছ অকণ আনিছোঁ কচুৰ লগত খাবলৈ। এইফালে কচু আনি থৈ দিয়া আছে। আৰু নকিয়া মোবাইলৰ কাৰণে, সৰু মোবাইলৰ কাৰণে চিম এখন উলিয়ালোঁ এয়াৰটেলৰ। তাৰপৰা এইফালে আছে মিঠাই কিবাকিবি এইবিলাক, আৰু বৰশীকেইটা ভৰাই দিলে। এইফালে সূতা লৈ লৈছোঁ, দেখিছেনে? এতিয়া যাম আমি নৈ কিনাৰলৈ, আৰু তাত বৰশী বাবলৈ। আৰু এইফালে আনিছোঁ আমি টুল দুখন। এইখন কেইটকাকৈ লৈছে আমাৰ? 100 টকীয়া টুল, শকতে ভাল, এইখন মজবুতে বহিবলৈ হ'ব। আৰু এইফালে আনিলোঁ আমি টিপাল দুখন। এইকেইটা আনিবৰ কাৰণে আমি ৰাজগড় যাবলগীয়া হৈছিলে। তাৰপৰা এইফালে আনিলোঁ চাউল, যিহেতু আমি কিনি খাওঁ, আমাৰ খেতি নাই, আৰু সেইকাৰণে আমি চাউল কিনি খাবলগীয়া হয়, আৰু চাউল লৈ আহিলোঁ। বাকী ইমানেই আছিলে আজি আনিবলগীয়া বস্তু। ভিডিঅ'টো যদি চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।